আজি ফ্লিপকাৰ্টৰ পৰা কিছুমান গ্ৰচাৰী আহিছে বলকচোন দেখাওঁ কি আনিলোঁ আহিছে আৰু লগতে মই প্ৰাইচবোৰো কৈ যাম কিমান হয় দেই প্ৰথমতে এয়া আমাৰ সুগাৰ ফ্ৰী বিস্কুট একটা কম্বো অফাৰ আছিলে মানে দুটাত 39 কে লৈছে এয়া আজিকালি প্ৰায়বোৰ বস্তু বেছিভাগ আমি ফ্লিপকাৰ্ট গ্ৰচাৰীতে অৰ্ডাৰ কৰোঁ তাত অকণ দামটো কম কৰে আৰু ঘৰতে দি যাই দিছে এইটা মানে দুটাত 39 কে পৰিছে কম্বো অফাৰ আছে এয়া তাৰপিছত এইটো মালকিছ বিস্কুট এইটো এটাত 41 কে পৰিছে এনে অৰিজিনেল দামটো ইয়াৰ 60 হয় কিন্তু এটাত 41 কে পৰিছে এই দুটা খাই ভাল লাগে এইটো আৰু এইটো হৈছে আমাৰ ফৰচুনৰ সানফ্লাৱাৰ ৰিফাইন অইল হয় এইটোত 169 এৰ অৰিজিনেল দাম কিন্তু 200 লিখা আছে কিন্তু আমি 169 পাইছোঁ তাৰপিছত এইটো বিকাজী পাপৰ এইটো 98 লৈছে ইয়াৰ অৰিজিনেল দামটো হৈছে 135 কিন্তু আমি 98ত পাইছোঁ এইটো বাদামটো আমি 59ত পাইছোঁ ইয়াৰ অৰিজিনেল দাম 120 তাৰপিছত এয়া 1 কেজি গোটা মগু আনিছোঁ 1 কেজি গোটা মগুৰ দাম হৈছে 120 এটা চাগে দোকানৰ লগত প্ৰায় সেমে হয় কিন্তু ইয়াৰ কোৱালিটিটো বহুত বেছি ভাল থাকে দোকানতকৈ আৰু এইটো মচুৰ দালি হেটো কি মচুৰ দালি নহয় মগু দালি এইটো মগু দালিটো পৰিছে আমাৰ 63 এনে অৰিজিনেল প্ৰাইচটো 100 হয় আধা কেজি কিন্তু ইয়াত আমি 69 পাইছোঁ তাৰপিছত এইটো বুটৰ দালিটো 1 কেজি হয় ইয়াৰ অৰিজিনেল দামটো ইয়াৰ 160 হয় কিন্তু আমি 91ত পাইছোঁ এইটো বগা লুবিয়া হয় বগা লুবিয়া দামটো আধা কেজি পেকেট হয় অৰিজিনেল দামটো 90 কিন্তু আমি ইয়াত 51ত পাইছোঁ এইটো ফলা মচুৰ দাইল হয় দেই 2 কেজি পেকেট হয় এইটোত আমি 175ত পাইছোঁ এনেইতো আমি দোকানত কিনিবলৈ গ'লে 1 কেজিতে 100 লয় ন কিন্তু এইটো আমি 175ত পাইছোঁ তাৰপিছত এইটো আটাৰ পেকেট 5 কেজি আটাৰ পেকেট এইটো হেৰিয়ৰ হয় ক্লাছিকৰ হয় এইটো 206 টকাত পাইছে এয়াই আজি আমাৰ বজাৰ আৰু আপোনালোকে ফ্লিপকাৰ্ট গ্ৰচাৰীৰ পৰা বজাৰ কৰে নে নকৰে ক'বলৈ নাপাহৰিব কিন্তু দেই